কবিতাৰ শিৰোনাম শাওনৰ পথাৰ। আবৃত্তিকাৰ কৃষ্ণশ্ৰী দাস। কথা সুৰজ বেজবৰুৱা। শাওনৰ পথাৰত এইবাৰ কিহৰ বীজ? প্ৰেমৰ লুকা-ভাকু খেলা সেই মইনাজনী নে প্ৰতাৰণাৰ বালিঘৰ সজা বুলবুলিৰ? কোনেও নুবুজে সেই বাৰিষা জাকৰ মহিমা। খৰিকাই হেনো এইবাৰ ৰঞ্জিতৰ কঠীয়া পাৰিছে। বৰ সাধু মানুহজন। বাৰিষাৰ কেঁচা আলিৰ দৰে কুমলীয়া আছিল। তেতিয়াই হালৰ গৰুৱে চোঁচৰাই লৈ গ'ল কলিজাৰ কেঁচা মঙহকণ। তেতিয়াৰে পৰা চন পৰি ৰ'ল চাহ নকৰা কঠুৱা বুকুখন। ৰূপহী তাৰ মৰমৰ আছিল। মই দেখাৰে পৰা খৰিকাই কঠুৱা আজিও সি দীঘল দীঘল ভৰিৰে বোকা ফালি খোজ দিয়ে। কিজানি ৰূপহী বোকাৰ মাজত লুকাই তালৈ বাট চাই আছে বুলি।